গজল শিল্পী ভূপিন্দৰ সিঙৰ পৰলোক প্ৰাপ্তি। মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। 10 দিন পূৰ্বে স্বাস্থ্যজনিত কাৰণত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ভূপিন্দৰ সিঙক। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। তেওঁৰ মৃত্যুৱে ভাৰতীয় সংগীত জগতত পেলাইছে শোকৰ ছাপ। গজল শিল্পী হিচাপে দেশজুৰি খ্যাতি আছিল প্ৰসিদ্ধ শিল্পী ভূপিন্দৰ সিঙৰ। ভূপিন্দৰ সিঙৰ কণ্ঠ শ্ৰোতাসকলৰ মনত চিৰকাল সজীৱ হৈ থাকিব। मेरी आवाज ही पहचान है, गर याद रहे ओ नाम गुम जाएगा, चेहरा ये बदल जाएगा। সোমবাৰে সন্ধিয়া 7:45 মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বিখ্যাত গজল শিল্পীগৰাকী বিভিন্ন শাৰীৰিক সমস্যাত ভুগি আছিল। চিকিৎসকৰ মতে ভূপিন্দৰ সিং কোলন কেঞ্চাৰত আক্ৰান্ত হৈছিল। কৰোনা পৰীক্ষাৰ প্ৰতিবেদনো তেওঁৰ পজিটিভ আহিছিল। 1940 চনত পঞ্জাৱৰ অমৃতসৰত জন্ম হৈছিল প্ৰখ্যাত শিল্পীগৰাকীৰ। 5 দশকজোৰা কেৰিয়াৰত তেওঁ সংগীত উদ্যোগৰ অসংখ্য প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল। মহম্মদ ৰফি, R.D. বৰ্মন, লতা মংগেশকাৰ, আশা ভোছলে, বাপ্পী লাহিৰীৰ দৰে প্ৰসিদ্ধ শিল্পীসকলৰ সৈতে তেওঁৰ বহুতো স্মৰণীয় সংগীত উপহাৰ দিছে। ভূপিন্দৰ সিঙে তেওঁৰ দেউতাকৰ পৰা গান শিকিবলৈ আৰম্ভ কৰিছিল। ভূপিন্দৰ সিঙে এগৰাকী পেছাদাৰী সংগীতজ্ঞ হিচাপে অল ইণ্ডিয়া ৰেডিঅ'ত যোগদান কৰিছিল। পিছত তেওঁ দূৰদৰ্শনতো যোগদান কৰে।